হাই ফ্ৰেণ্ড, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। মোৰ নতুন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাম লোকেল চিকেন কেনেদৰে বনাওঁ মই। আচলতে লোকেল চিকেনটো এনেদৰে পুৰি লৈছোঁ। আহকচোন তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই ইয়াতে লৈ ল'ম কেইটামান জালুক লৈছোঁ আৰু দালচেনি লৈ ল'ম অলপমান। লৈ লৈছোঁ আৰু ইলাচি দুটা লৈ লৈছোঁ আৰু 3টা লং লৈ লৈছোঁ আৰু ইয়াতে মই লৈ ল'ম আদা আৰু নহৰু। এইখিনি আচলতে মই পেষ্ট কৰি ল'ম। মই মাংসখিনি হালধি, তেল, নিমখেৰে মঠি লৈছোঁ আৰু এইখিনি পিঁয়াজ লৈ লৈছোঁ আৰু বিলাহী 2টা লৈ লৈছোঁ। মই পেষ্ট বনাই লৈছোঁ। এতিয়া মই কেৰাহীখন বহাই দিছোঁ, পিঁয়াজখিনি দি দিছোঁ ইয়াতে। পিঁয়াজখিনি এনেদৰে ৰঙচুৱা হোৱালৈকে মই লৰাই আছোঁ। এতিয়া মই পেষ্ট বনাই লোৱা এইখিনি দি দিছোঁ। পেষ্টখিনি ইয়াতে মই পিঁয়াজো দি দিছিলোঁ, আচলতে সেইখিনি আপোনালোকক দেখুৱাব নহ'ল। এতিয়া মই ইয়াতে দি দিম বিলাহী পেষ্টটো দি দিছোঁ ইয়াতে। এইখিনি অলপ পকিবলৈ দিম। এতিয়া মই ইয়াতে মাংসখিনি বহাই দিম। মাংসখিনি বহাই দিছোঁ ইয়াতে। এনেদৰে অলপমান লৰাই দিম। এতিয়া মই নিমখ দি দিছোঁ ইয়াতে। নিমখখিনি দি দিছোঁ। ঢাকনিখন অলপ মৰাই দিম। কিছু সময় থকাৰ পিছত আকৌ মই এইখিনি লৰাই দিম। এতিয়া মই ইয়াতে দি দিছোঁ জিৰা গুড়ি দিছোঁ, তাৰপিছত গৰম মছলা দিছোঁ আৰু চিকেন মছলা দি দিছোঁ। এতিয়া মই গৰম পানী দি দিম ইয়াতে। গৰম পানী দি দিছোঁ। এইখিনি অলপ উতলিবলৈ দিম এতিয়া মই।
ঢাকনিখন মাৰি দিওঁ। খানা প্ৰায় হৈ গৈছে, মাংস ৰেডি হৈ গৈছে আমাৰ। এতিয়া আমি এইখিনি টেষ্ট কৰি চাম খাবলৈনো কেনেকুৱা হৈছে। লেগ পিচখিনি ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ তেনেহ'লে, বাই বাই।